আৰু গাইজ দোকানৰ পৰা আহিলোঁ, দোকানৰ পৰা আহি পেলাই এক ঠাইত যাম, থাম্বনেইলখন দেখা পাই পেলাই গম পাইছে। তো ময়ে যাম, মানে এইখিনিৰ পৰা ময়ে লৈ আহিলোঁ। এইখিনি মানে বেয়া ৰাস্তা আছিল, এইখিনি ভাল ৰাস্তাৰ কাৰণে ইয়াক চলাব দিছোঁ। তো আপোনালোকে গম পায় মই ক'ত যাই আছোঁ থাম্বনেইলখন দেখি পেলাই, কিন্তু ই গম নাপায়। স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল বিগ ব্ৰাদাৰ 9। মই এতিয়া উপস্থিত আছোঁ মানে বৰিচুকাৰ পৰা অলপমান আগুৱাই, একদম নাগা নামৰ জনপ্ৰিয় শিল্পী মানে ময়ূৰীনাথ বাইত তেখেতৰ ঘৰত যাই আছোঁ। তো ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। গাইজ পানী চাওক, একেবাৰে গোটেই চাৰিওফালে ব্ৰহ্মপুত্ৰ আন হৈ গৈছে। দেখা পাইছে চাৰিওফালে পানী পানী, আৰু কি দেখম গোটেই ফালে পানী। উপায় নাই, কিন্তু মানুহে যে দুই বেলা দুইমুঠি খাব পাইছে নিমখে হওক তেলে সেইখিনিয়ে যথেষ্ট। অসমখনতে পানী। গাইজ ময়ূৰীনাথক লগ ধৰিব যাওঁতে এটা অৱস্থা হৈছিল, সেইটো একেবাৰে এয়া ফাঁচি গৈছে এই পানীত, একদম এই বিশাল পানীত আমি এনেকৈ ফাঁচিছোঁ। ষ্টাৰ্ট বন্ধ হৈ যায় ময়ূৰীনাথক লগ ধৰিব যাওঁতে। নধৰা নাই, ষ্টাৰ্টে নধৰা হ'ল, কি হ'ব? ষ্টাৰ্ট নধৰা হ'ল, ময়ূৰীনাথক লগ ধৰিব যাওঁতে তো গাইজ এইগিলা আপেলি চৈচোন, সেই মানুহ চানুহ এনেকৈ বঢ়িয়াকৈ এনেকৈ গৈছিল। এই চাবি সেইফালৰ পৰা আহি আছে, এইফালৰ পৰা এয়া এই কেমেৰাটো ধৰ। এইফালে একে বানপানী বানপানী হৈ গৈছে, আৰু আমাৰ স্কুটিখন ফাঁচিল নহয়। এয়া পানী পানী দেখছা নাই, গোটাই চাৰিওফালে পানী হৈ গৈছে, গোটাই মেটকা চেটকা উঠি আছে। অৱস্থা কি হৈ গৈছে এয়া। ফাইনেলি হৈ গেল। এতে এইখিনি কি বুলিবা কয় গম নাপাওঁ, একে মানুহ ঘৰে চৰে পানী হৈ গৈছে। এইফালে আৰু অলপমান চাই দি কৃষ্ণ প্ৰভু, এনেকুৱা ভয়ংকৰ মানে মই হাঁহি আছোঁ এইটো চিটুৱেশ্যনতো, কিন্তু মানে গাড়ীখন বেলেগৰ। বানপানী খচা নাছিলোঁ, খচিলোঁ। বলক বলক কি কবি, এতিয়া বোলে দেহাটো মৰি গৈছে। তাত হাঁহি উঠে, কিন্তু বেয়াও কথাটো মানে হাঁহি আছে। প্ৰভু কি ক'ম, আমাৰ ইণ্টাৰভিউ লৈ তেতিয়া আমাৰ এক্সপিৰিয়েঞ্চ ভাল। মানে কি ক'ম, এই মানে কি ক'ম আৰু এই বানপানী কৃষ্ণ। আমি নাপাওঁ ঘৰ চিনি সুধি পেলাই আহি আছোঁ। এতিয়া দোকান পাব লাগিব, দোকানৰ কাষেদি যাব দিছে। চ' গাইজ ফাইনেলি আহি পালোঁ ময়ূৰীবাৰ ঘৰত। চব ব'লক গাইজ, বঢ়িয়াকৈ আহি পালোঁ। এতিয়া ৰুমত বহিলোঁ, ৰুমটো দেখুৱাই আছোঁ। চ' ভাই কি কবি, বঢ়িয়াকৈ বহি আছোঁ। কি ভাল এক্সপিৰিয়েঞ্চ, বেয়া এক্সপিৰিয়েঞ্চ মানে এতিয়া হাতো নহয়, সেইখিনি অৱস্থাখিনি। তো বঢ়িয়াকৈ চাহ তাহ খাই ল'লোঁ, ৰুমটো মই দেখাই আছোঁ। আলহীৰ ঘৰত আহিলে মানে মানুহে কিবা বেলেগ এটা বস্তু লৈ আহে, মানে মিঠা বস্তু কিবা বস্তু লৈ আহে আৰু। কিন্তু মই অলপ মানে আনকমন টাইপৰ, মই মোৰ নিজৰ ঘৰৰ বস্তু লৈ আহিছোঁ, দেখুৱাই আছোঁ। তো এইফালে আছে ময়ূৰীবা, নমস্কাৰ। কথা পাতিম, কিন্তু মই মানে বস্তু এটা লৈ আহিছোঁ। সাধাৰণতে ঘৰত আহিলে বাৰু কিবা বস্তু লৈ আহে, বিস্কুট চিস্কুট কিবা কিবি লৈ আহে, কিন্তু মই মোৰ নিজৰ ঘৰৰ বস্তু লৈ আহিছোঁ। কি বস্তু লৈ আহিছোঁ দেখাই আছোঁ। তো বঢ়িয়াকৈ এইটো খুলি লওঁ। তো বঢ়িয়াকৈ মায়ে দি খেদিছে এয়া নেমু টেঙা আৰু জলকীয়া, অগ্নি জলকীয়া। আজি জ্বলা দিম আৰু টেঙা দিম, আজি টেঙা দি দিম ময়ূৰীবাক। এইখিনি আৰু আমি মানে দৰঙীয়া ভাষাটো লিখিত চিখিত নাহে, গতিকে কথিততে হ'ব, দৰঙীয়াতে ক'ব লাগিব। তো ফাৰ্ষ্টে আমি ৰুমটো চাই লওঁ। টেঙা দিয়াত একোতো বেয়া পোৱা নাই, এই বঢ়িয়া। তো এইটো ঘৰ মানে সম্বৰ্ধনা, আপোনালোকৰ মৰম, অসমৰ ৰাইজৰ আশীৰ্বাদ ইয়াতে লুকাই আছে গোটেই ৰুমটোত, একদম আমোল মোলাই থাকে। তো এইবিলাক জাপি টাপি, তাৰপিছত বঢ়িয়াকৈ ফটো চটো, এইটো ৰুম, বঢ়িয়াকৈ সম্বৰ্ধনা পত্ৰ। তো এইফালে বৰমা, ময়ূৰীবাৰ মাতৃ আৰু গুৰু। বৰমা কি খবৰ? আছোঁ দিয়া, ভালে আছা? আছোঁ। কেনেকুৱা লাগিছে মই আজি আহিছোঁ? বহুত ভাল লাগিছে, একদম কি সুদূৰ খতৰা দীপিলাৰ পৰা আহিছোঁ। বেয়া লাগিছে আকৌ তেনেকৈ বানপানী। অঁ বাৰু ধন্যবাদ। আপুনি কেইবছৰমান হেৰি নাম পৰিৱেশন কৰিছিল? মই 2014 চনত আৰম্ভ হৈছিল। কেতিয়া আহিছে মানে আজি 6 বছৰমান হ'ল আৰু। এইবাৰ লাগি মানে মোৰ অসুখ হৈ থাকে, অসুখৰ কাৰণে। বাৰু ঠিকে আছে দে, তুমি আহিছা মোৰ ফালৰ পৰা কি দিম, এইখন মৰমৰ
আমাৰ সকলোৰে চিনাকি বিহুৱান হিচাপে দিব লৈছে তো বায়ে বোলে মোক বিহুৱান হিচাপে বিহুত গ'লে বাৰু হ'লেও এই ঘৰলৈ আহিছোঁ কাৰণে এটা মৰম যাচিব খুজিছে তো যাচক আৰু থেংক ইউ ছ' মাছ তো বাৰ ঘৰত আহিলোঁ তাৰপিছত ভ্লগ এইখিনি বনালোঁ কিন্তু বাৰ বিষয়ে জানিমো সকলোখিনি কথা পাতিম একদম চব একদম আৰম্ভণিৰ পৰা লাষ্টলৈকে চব পাতিম কিন্তু নেক্সট এপিছডত এই এপিছডটো এইখিনিতে মানে এই ভ্লগটো এইখিনিতে এইটো ভ্লগত যদি আপোনালোকে মৰম দিয়ে লাইক কৰে শ্বেয়াৰ কৰে একদম ধামাধুৰ শ্বেয়াৰ কৰি দিয়ক শ্বেয়াৰ কৰিলে নেক্সট এপিছডটো একদম পূৰা সোনকালে দিবালৈকে চেষ্টা কৰিম আৰু নে কি অ'কে কৌশিককো দি দিছি বঢ়িয়াকৈ থেংক ইউ এটা দি